চাওক প্ৰথমতে আমি ক'ব লাগিব যে এই হাইস্কুলত অৰ্থাৎ চিৰাং জিলাৰ বিজনী সমষ্টিৰ পাণবাৰী থানাৰ অন্তৰ্গত যি হাইস্কুল আছিলে এই স্কুলৰ প্ৰধান শিক্ষকে গুণ্ডাৰাজ কৰি আছে। কেৱল আজি নহয়, বিগত সময়ছোৱাতে আমি চাব পাৰিছোঁ তেওঁ কি কৰি আছে, নিষ্ক্ৰিয়ভাৱে কাম কৰি আছে, ৰাইজৰ লগত কোনো বুজা মেলা কৰা নাই। আজি আপোনালোকে চাব পাৰিছে পিছফালে কেইবাটা গছ, 4টা গছ কাটিছে, কিন্তু SMC কমিটি আছে, SMC কমিটি কোনো ধৰণৰ তেওঁলোকে প্ৰস্তাৱ লোৱা নাই, কোনো জেনেৰেল মিটিং মাতা নাই, তেওঁলোকে কি কৰিছে নিষ্ক্ৰিয়ভাৱে ৰাজ চলাই আছে। হাতত প্ৰস্তাৱ ভেলিড পাৰ হৈ যায়। তেখেতে কৈ আছে যে আগতে প্ৰস্তাৱ লোৱা আছিল, এতিয়া আজি যিখিনি গছ কাটিছে আমি সুধিছিলোঁ যে বোলে আপুনি এই গছখিনি কাটি কি কৰিব। যোৱাকালি আমাৰ এই পালেংবাৰী হাইস্কুলত এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কেইজনমান দালাল চক্ৰই কিছু লাভালাভৰ বাবে কেইবাটাও নিউজ চেনেল নহয়, ৱেব পৰ্টেলক মাতি আনিছিল আৰু মাতি আনি যি স্কুল কৰ্তৃপক্ষই আৰু SMDCয়ে শুকান গাছ কাটি আচবাব বনোৱাৰ বাবে এটা প্ৰস্তুতি চলাইছিল। সেই প্ৰস্তুতিত তেখেতে কি কৰিছিল, এটা ব্লেম দিয়াৰ কাৰণে প্ৰধান শিক্ষকক এটা টাৰ্গেট কৰি ব্লেম দিয়াৰ কাৰণে তেখেতলৈ এটা প্ৰস্তুতি চলাইছিল। সেই প্ৰস্তুতি আমি যোৱাকালি সন্ধিয়া যেতিয়া আমি নিউজত পাই গ'লোঁ, তথাপি আমি অকস্মাত এটা কি হয় শ্বক হৈ গৈছোঁ যে আমাৰ পালেংবাৰী হাইস্কুলৰ খবৰ এনেকুৱাকৈ আমাৰ ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈছে। এইটো সম্পূৰ্ণ ভুৱা প্ৰচাৰ। আপোনালোকে ইনভেষ্টিগেশ্যন কৰি চাওক। পালেংবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক SMDCৰ সভাপতিয়ে ছিগনেচাৰ কৰিছে অলৰেডি। এই গছ 3খন কটালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টলৈকে নথি পত্ৰ প্ৰেৰণ কৰিছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ পালেংবাৰী ফৰেষ্ট ডিপাৰ্টমেণ্টক এই অৱগত কৰোৱা হৈছে এই কথাখিনি, আৰু ফিল্ডত আহি তেখেতসকলে নিজে চাইও গৈছে যে শুকান গাছ বুলি সেইটো অৱগত হৈছিল। কিন্তু এই ক্ষেত্ৰতে কিছু দালাল চক্ৰই এই নিউজটো বনাইছে যে জীৱিত গাছ কাটিছে বুলি নিউজটো বনাইছিল। তো আৰু ৰিজাল্টৰ ক্ষেত্ৰত যিটো ভাষ্য দিছে সেই ৰিজাল্টৰ ক্ষেত্ৰত আমি বহু লজ্জিত হৈছোঁ, কিয়নো যিজনে ৰিজাল্টৰ কথা কৈছে সেইজন স্কুলৰ আজিলৈকে স্কুলৰ বাৰাণ্ডাটো আহি পোৱা নাই। এই পালেংবাৰী হাইস্কুলৰ স্কুল যেতিয়া ৰিজাল্টৰ ফলাফল দিয়ে তেখেতে নাজানে। যোৱাবেলি 2021 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে, 2020 চনত 72% উত্তীৰ্ণ হৈছে, 2022 চনত 41%ৰে আমাৰ হাইস্কুলৰ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। আৰু আমাৰ হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বহুত ইয়াৰ ওপৰত ধ্যান দি আছে। আগন্তুক দিনত যাতে আৰু কেনেকুৱাকৈ ৰিজাল্ট ভাল কৰিব পাৰে, ফলাফল ভাল কৰিব পাৰে তাৰে প্ৰচেষ্টাত আছে। আমিও স্থানীয় দল সংগঠন ইয়াৰে প্ৰচেষ্টাত আছোঁ যে আমাৰ অঞ্চলৰ স্কুলৰ ৰিজাল্ট যাতে ভাল হয়। এইখিনি প্ৰথমতে আপোনাৰ পৰ্টেলটোক ধন্যবাদ জ্ঞাপন কৰিলোঁ। যোৱাকালি মই এটা কথা শুনিবলৈ পালোঁ যে এতিয়া মই অৰ্থাৎ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কিছুমান অপবাদ দিছে, মিছা কথা কিছুমান, ভিত্তিহীন কথা কিছুমান প্ৰচাৰ কৰিছে। এই ভিত্তিহীন কথাৰ পৰা মোৰ মনত আঘাত লাগিছে আৰু স্কুলৰ খুব সন্মানৰ বা স্কুলৰ যিটো ৰেপুটেশ্যন সেইটো এটা ক্ষতি হৈছে, হানি হৈছে। ভিত্তিহীন কথা এইবিলাক। মই আজিলৈকে কোনেও ক'ব নোৱাৰিব যে স্কুলৰ ফাণ্ডৰ পৰা 1 টকা মই আত্মসাৎ কৰিছোঁ বা গছ বিক্ৰী কৰি মই পকেটত ভৰাইছোঁ বা তেনেকুৱা ধৰণৰ কোনো সম্পত্তি মই বিক্ৰী কৰি একো কৰা নাই, মই আত্মসাৎ কৰা নাই। যি কাম কৰা হৈছে গোটেইখিনি SMDCৰ সিদ্ধান্ত মৰ্মেই কৰা হৈছিল। এতিয়া তেওঁলোকে যিটো আৰু এটা কথা কৈছে যে স্কুলৰ ৰিজাল্ট বেয়া, 10 জনৰ ভিতৰত 2জনে পাছ কৰিছে, এই কথাটো কোনো তথ্যহীন, কোনো তথ্য নোলোৱাকৈ ভিত্তিহীনভাৱে কৈছে। আমাৰ ৰিজাল্ট অনেক ভাল আছে, আনতকৈ তুলনামূলকভাৱে ভাল আছে। আজিলৈকে আমাৰ ৰিজাল্ট বেয়া হোৱা নাই। এই বছৰৰ 2022 চনৰ SSLC পৰীক্ষাত আমাৰ 100জনে পৰীক্ষা দিছিল, তাৰে 41জনে পাছ কৰিছে, 41%। এই তাৰ ভিতৰত 11টা ফাৰ্ষ্ট ডিভিজন আছে আৰু তাৰে ভিতৰত আকৌ ডিষ্টিংশ্যন আছে, 2টা ষ্টাৰ আছে, ছেকেণ্ড ডিভিজন আছে আৰু বাকীকেইটা থাৰ্ড ডিভিজন। কিন্তু ৰিজাল্ট আমাৰ বেয়া নহয় আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ম বুলি মই ভাবিছোঁ। যিহেতু এটা বদনাম দিছে, ভিত্তিহীন কথা কৈছে, আত্মসাৎ কৰাৰ কথা কৈছে, এইটো মোৰ সন্মানত আঘাত লাগিছে। মই ইতিমধ্যে উকিলৰ লগত বা এডভকেটৰ লগত মই কথা পাতিছোঁ যে তেওঁ আশ্বাস দিছে যে এনেধৰণৰ কথাবিলাক ডিফামেশ্যন কেছ এটা খাটিব, আপুনি অতি সোনকালে আহক, মোৰ লগত আলোচনা কৰি এইটো কেছটো ফাইল কৰি দিম। এনেধৰণৰ এটা আশ্বাস দিছে। মই এইটো নিশ্চিত যে এইটো মই প্ৰতিবাদ স্বৰূপে মই কোৰ্টৰ বা আইনৰ সহায় ল'ম। যিখিনি হ'ল মিছন মানে গছ কটাটো প্ৰথমতে SMDC কমিটি আলোচনা নকৰাকৈয়ে গছ কাটিছে। গছ কাটি মানে হেডমাষ্টাৰে আন্তঃগাঁথনি বনাব পইচা পকেটত যাওঁ বেচাই হোৱা নাই, শুকান মৰা গাছ বেচাৰ পিছতহে তেওঁ পইচাখিনি লোৱা নাই। আমি কমিটি সংগঠনে মিলি গছখিনি কাটি মুৰব্বী মানুহ তাৰপিছত ৰাইজৰ মানুহখিনি মই মুৰব্বী মানুহ মিলি জুলি স্কুলৰ ৰুম 2টা ভাল কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত অসুবিধা মানে ক্লাছ কৰাত অসুবিধা হৈ আছে, ডেস্ক বেঞ্চ নাই, অভাৱ হৈ আছে, তাৰপিছত পেচাব পায়খানা নাই, এইবিলাকৰ অভাৱ।
কৰাৰ কাৰণে SMDCৰ লগত আলোচনা কৰাৰ পিছত মই সভাপতি SMDCৰ প্ৰেছিডেণ্ট কৰাৰ পিছত সংগঠনক মাতি আনি সিদ্ধান্ত লোৱা হ'ল যে বোলে কি কৰিলে ভাল হয়, কেনেকৈ কৰিলে আগুৱাই যোৱা যায়, স্কুলৰ মানে কি কাম অভাৱ অনাটন হৈ আছে। তাৰপিছত দেখা হ'ল যে অভাৱ অনাটন বহুত। তাৰপিছত ইয়াৰ মাজতে কেইটামান গছ আছিল মৰা, মানে নষ্ট হোৱাৰ বদল কাটি দি স্কুলৰে কামত যদি খটোৱা হয় তেতিয়াহ'লে ভাল হয়। স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্টৰ কথা যিখিনি ৰিজাল্টটো এইবাৰ ভালে হৈছে, প্ৰত্যেক বছৰে ভাল হয়। মাষ্টাৰ আগতেতো এই 2 বছৰৰ পৰাহে মাষ্টাৰ ফুলফিল হৈ আছে। আগতে মাষ্টাৰ নাথাকা স্বত্বেও ৰিজাল্ট ভাল হৈছে, আৰু এতিয়া মাষ্টাৰ আছে, ৰিজাল্ট ভালে হৈছে। সেইটো